এইজনী আকৌ মোক বিচাৰি কেলে আহিলে আকৌ আজি অকলে আহিছে নে কোনোবা আহিছে লগত মই নাজানো সেইবিলাক কোন আহিছে মুঠৰ ওপৰত মোক ক'বলৈ কৈছে যে মাক মাতি থাকে বুলি সেইকাৰণে মই তোমাক মাতিবলৈ আহিছোঁ মই নাই চোৱা যে কোন আহিছে জানো কিবা কামত আহিলে এজনী বা হ'ব দে মই যাম সেই তই ভাত খাবি নেকি এতিয়া নাখাওঁ এতিয়া ভাত মই টকৌ সিহঁতৰ পৰা আহোঁগৈ দেই সোনকালে আহিবি কিন্তু আকৌ বেছি দেৰিলৈকে নাথাকিম সিহঁতৰ ঘৰত হ'ব দিয়া সোনকালে আহিম বাৰু সেইফালে ক'লে গৈছগে আকৌ সেইফালে কি টকৌ আছে নেকি একেবাৰে নটা খাই যাওঁ আকৌ ইমানকে খাই নাথাকিবি কোনোবা আহিলে মানে দিবলৈ একোৱে নাইকিয়া কৰি পেলালি ওলাওঁতে এটা সোমাওঁতে এটা খাই খাই যা বেছি একেবাৰে লোকৰ মাছবিলাকে ইমান খাব লাগে তুমিহে একেবাৰে এটা দুটা খালেও ইমান গালি পাৰি থাকা আজি নহা মানুহকেইজনী আমাৰ ঘৰলৈ আহিলে দেখোন হয় কি কপাল এখন মোৰ আইও নবৌজনীয়ে কেনেকৈ যে কৈছে পাই যেনিবা আমি সিহঁতৰ ঘৰলৈ নাহোঁ সেয়া আমিতো আহিয়ে থাকোঁ আপুনিহে নেযায় নবৌৱে চাগে ভয়ে খাইছে আমি গোটেইকেইজনী একেলগতে অহাৰ কাৰণে হয় নাই বাৰু ভয়টো লাগিবই দেচোন কোনোদিন নহা মানুহকেইজনী যদি ঘপককৈ ওলাওহি তাকো একেলগত ভয়টো লাগিবই ন ভয় কৰিব নালাগে দিয়ক নবৌ বহক কথা কেইটামান আছে আপোনাৰ লগত পাতিবলৈ আহিছোঁ এই ৰ'বা মই চাহকে অলপ কৈ আনোগৈ তাৰপাছতে হেৰি কথা বতৰা পাতিম আজি আছে আকৌ এইবোৰ কথা পাতিলে মানে মাজতে উঠি যাবলৈ মই বৰ বেয়া পাওঁলোকে চাহ আগত বনাই আনি লওঁগৈ তাৰপৰা চাহ খাই কথা পাতিম দেই ৰ'বা এই যে বিমলা নবৌজনী সিহঁতৰ ঘৰলৈ আহিবলৈ মোৰ সেইকাৰণে বেয়া লাগে আৰু মানে আহিলে মানে চাহকণ দিবই আৰু যেনেকৈ যি কৰিয়ে নহওক আৰু আমাৰবিলাকৰ ঘৰলৈ গ'লেহে কেতিয়াবা চাহপাতেই নাথাকে কেতিয়াবা বিস্কুটেই নাথাকে কেতিয়াবা গাখীৰেই নাথাকিব মানে লাজ পাই মোৰ দেই বৰ বেয়া লাগে মোৰলৈকে এনেকৈ কিবা কিবি খাবলৈ দিবলৈ মানুহক নোৱাৰিলে মানে আমাৰ কথা নকওঁ আৰু বুজিছ বিস্কুট এটা আনি থ'লে মানেও এই ল'ৰা ছোৱালীকেইটা যি খক বুজিছ নাথাকে বিস্কুট এটা বয়াম একদম উদংকৈ কৰি থয় আলহী আহিলে যে মই ইমান লাজ পাওঁ আৰু আলহীবোৰো চাবিচোন এনেকুৱা সময়ত আহিব যিদিনাখনি ঘৰত একোৱেই নাথাকে যে গোটেইকেইজনী যে আজি ওলালেহি দেই মোৰ যে মনটো বৰ ভাল লাগিছে গম পাৱনে মই চাহ কেনিও যাবই নোৱাৰোঁ ঘৰখনৰ কামবোৰ এৰিবই নোৱাৰোঁ কেলৈ জানো ইমান কাম ওলাই থাকে কেনিবা যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ তই গৈ পাবিগৈহে পিছে পিছে মাতিবলৈ যাবই সেইকাৰণে বোলো নাযাওঁৱে দে মই ভাবিয়ে আছিলোঁ ৰূপহী তহঁতৰ ঘৰলৈ যাম বুলি তোৰ লগত কথা এটাও আছিলে ভালেই হ'ল তয়ো আহিলি সিহঁতৰ লগতে এতিয়া চাহকণ খাই ল ভাল কথা কৈছে আৰু নবৌজনী আৰু মই সেই আমাৰ বাপেকক কৈ থৈ আহিছোঁ বোলো ভাতকেইটা বনাবচোন ইহঁতে সেই বিমলা নবৌক লগ ধৰিছে বোলো মই গৈ আহোঁ ঘপককৈ সেই বুলিহে আহিছোঁ মাইকী মানুহৰ জনম লৈছ আই কৰিবই লাগিব ক'তনো এনেই বহি বহি খাবলৈ পাবি হয় কোনে খুৱাব মতা যিবোৰহে আমাৰ যে সেই ৰাতিপুৱা 5টা বজাতে উঠিব লাগে গোটেইবোৰ কাম দৌৰা দৌৰিকৈ কৰি মেলি তই আৰু যেনে তেনে যেনিবা 12টা বজালৈ আজৰি হওঁ আৰু আমাৰজনী আকৌ একোব চোকা আহে এই আনিলে নহয় ধনী ঘৰৰ পৰা ধনী বাপেকৰ জীয়েকক নুঠেই তোৰ গোটেই কামবোৰ কৰি মেলি আমি হেৰি হ'ব লাগিব তাইলৈকে উঠিব 9টা বজাত বোৱাৰী মানুহ বাৰু 9টা বজাত উঠেনে জানো পাই ইহঁতে পাছলৈ কি কৰিব দেই মই এতিয়া আছোঁ বুলিহে কাম বনবোৰ কৰি থাকোঁ একো নকওঁ আৰু মই বোলো দে শুৱক শুইছে শুৱক আৰু সেই বুলিয়ে থৈ দিওঁ বেলেগ এজনী নন্দেক পাব লাগিছিলে চুলি ডাল কৰিলেহে পঠিয়াই চাকে দেই ডালিমি তুমি বুলিহে আকৌ কৰি আছা আকৌ বেলেগ এজনী হোৱা হ'লে কেতিয়াবাই কাজিয়া লাগিলে হয় সঁচাকৈ তোমালোকৰ নবৌৱে একদম কাম নকৰে ন সেইবিলাক ক'লে মহাভাৰত হ'বগৈ গোটেইখন মই বোলো সেই এতিয়া ভাত এসাঁজ খাবলৈ পাই আছোঁ দে কাম দুটামানকৈ কৰিয়ে দিওঁ আৰু কিনি এখন কৰি থাকিবি এনেও বিয়া পাতি মই যদি ওলাই যাওঁ তেতিয়া সিহঁতে এনেও গম পাব তাত দে এইবিলাক মাইকী মানুহৰ কথা থাকিবই এইবিলাক আৰু হেৰি কৰোঁ বুজিছে নাই এই বিমলা নবৌ আমি বোলো সেই আত্মসহায়ক গোট এটাকে খোলোঁ এই ছাগলী পুহিম এইবিলাক কিবা তাঁত বম যোৰ কাপোৰ কানি আজিকালি মানুহে এইবোৰ কিনা কাপোৰ কানি বেছিকৈ নিপিন্ধে নহয় গম পাইছে নাই যোৰ কাপোৰ কানিয়ে পিন্ধে তাঁতত বোৱা এইবিলাক এম্ব্ৰইডাৰী কৰা নহ'লে আমি গোটেইখিনি এম্ব্ৰইডাৰী কৰা কাপোৰকে বিকোঁ কিবা এটা পইচা আহিব হাতত নহ'লে বৰ মতা মানুহবিলাকক কামুৰি থাকিব লাগে ইটো দে সেইটো দে এতিয়া সৰু সৰু বস্তুবোৰ মাইকী মানুহৰ এইবিলাক ল'বকে পাৰিম এইবিলাক আত্মসহায়ক গোট এটা খুলি যদি আমি যদি নিজে স্বাৱলম্বী হ'ব পাৰোঁ তেতিয়া আনৰ কাৰণে পইচা ন হাত কেলৈ পাতিব লাগে হয় নাই বাৰু তাকে ভাবি বোলো সেই যাওঁচোন কথাখিনি আলোচনা কৰোঁ এতিয়া মইহে ভাবিছোঁ যেনিবা সেইটো কথা এতিয়া আপোনালোকে বা কি কোৱা কয় এইটো কথাকে মই সেই ৰূপহীহঁতৰ যাম বুলি ভাবিছিলোঁ সেই ক'বলৈ তুমি যে কৈ দিলা ভালেই কৰিলা দেই কমলা একদম মনৰ কথাটো ক'লা আৰু তাৰমানে আমাৰ সেই ভণ্টি আহিছিলে আকৌ এইফালে মানুহজনৰ ভণ্টি আহিছিলে তাইহঁতৰ সেই আত্মসহায়ক গোটত বোলে ছাগলী ফাৰ্ম খুলিছে সিহঁতৰ এইবাৰ সেই এজনীৰ প্ৰতি 2 লাখ টকাকৈ লোন পাইছে চাচোন বাৰু কিমান কামত দিছে ন সিহঁতৰ সেইকাৰণে ভাবিছোঁ আমাৰো বোলো কামত দিব চাগে কিবা এটা কৰিব লাগিব
মই বাৰু ভালেই দেখিছোঁ বাৰু দেই। এতিয়া আপোনালোকে কি বা কয়, এনেকৈ যদি নিজে স্বাৱলম্বী হ'ব পাৰোঁ, এতিয়া আনৰ হাতলৈ বেছিকৈ হাত নেপাতিলেও হ'ব আৰু। তেতিয়াহ'লে হেৰি কি কৰিব, আপুনি ছাগলী ফাৰ্ম খুলিব নে কি, কাপোৰ কানি বব নে কি কৰিবনো, কোনটো কৰিব কওক আকৌ। ছাগলী ফাৰ্ম খুলিলে কিন্তু লাগি থাকিব লাগিব আকৌ ফাৰ্মত। এতিয়া আকৌ আপোনালোকৰ সময় হ'বই নে নহ'বই নে চা, ইমানকৈ কামত লাগি থাকিবলৈ। সেইটোহে আকৌ তুমি ডাঙৰ কথা কৈ দিলা দেই ডালিমি। এতিয়া আমাৰ ঘৰখন চোন এৰিবই নোৱাৰোঁ। এতিয়া যে ছাগলীৰ লগত লাগি থাকিলে আমাৰ ঘৰ শেষত ফপৰ হ'বগৈ আৰু। হেৰি কৰোঁ বুজিছা নাই, এইবিলাক এম্ব্ৰইডাৰীবোৰচোন জানেই চবেই দেখোন। এতিয়া বাকীকেইজনী দেখোন জানেই এম্ব্ৰইডাৰী, কেলৈ হেৰিহঁতে নাজানে নেকি? ৰহিলাহঁতেতো এম্ব্ৰইডাৰী জানে, কেলৈ পিংকিয়ে দেখোন বহুত ধুনীয়া ধুনীয়া চাদৰ মেখেলা কৰে দেখোন। হেৰি কৰোঁ নহ'লে আমি সেয়াকে লওঁ, গম পাইছে নাই? গোটেইখিনি এম্ব্ৰইডাৰী কৰি চাদৰ মেখেলাকে জোৰকৈ মাৰ্কেটত উলিয়াই দিওঁ, গম পাইছেনে? আজিকালি মানুহবিলাকে সেইবিলাকে পিন্ধে, কিনাবোৰ নিপিন্ধে নহয়। দেখিছে নাই গাঁওবিলাকত বিয়াত কেনেকুৱা একদম নিজে হাতে বোৱা বুলি, সেইটো এটা ফুটনি মাৰিব পৰা হয় ন। আমি সেইটোকে কাম কৰোঁ, ছাগলী তাগলী নোপোহোঁ, বহুত সময় লাগিব সেয়াত বুজিছ। তেতিয়াহ'লে হেৰি কৰোঁ, এই গোটেইকেইজনীকে কৈ দিম আৰু কথাটো। আমাৰ ফালৰ কেইজনী বা মই ফোনেই কৰি দিম। আপোনালোকে এতিয়া এইফালে আছে পিংকিহঁতক কেনেকৈ কয় এতিয়া কৈ দিব কথাটো। তেতিয়াহ'লে অহা কাইলৈ মানে হেৰি কৰোঁ, মিটিংখন পাতোঁ ভালকৈ। এই কোনে কোনে এম্ব্ৰইডাৰী কেনেকুৱা চিলাই জানে, এতিয়া কেনেকুৱা জোৰ কাপোৰ কৰে। কাইলৈ যে মিটিংখন নেপাতিবি আৰু দেই আইজনী। আমাৰ এটা সেই মামায়েকে ঘৰলৈ যাওঁ বুলি ঠেং দাঙি আছে, গম পাইছে। তাকে বোলো ময়ো যোৱা নাই বিহুটোত, হেৰি কৰোঁ দুদিনমান বোলো গৈ থাকি আহোঁগৈ, বহুত দিন যোৱাও নাই। বিহু বুলিও হ'ব যোৱা, আৰু ইয়াত যাওঁ কৰি আছোঁ, নহ'লে অকণমান ফুৰিও অহা হ'ব। সেই এসপ্তাহমানৰ পাছত মিটিংখন পাত বুজিছে নাই। মই থাকিম চাগে এসপ্তাহমান তাত গৈ। হ'ব দিয়ক তেতিয়া, এসপ্তাহৰ পাছতে গোটেইখিনি লগ হৈ কিবা এটা ফাইচলা কৰিব লাগিব। পিছে এম্ব্ৰইডাৰী কৰিবৰ কাৰণে জোৰ কাপোৰবোৰ ক'ৰ পৰা আনিব? এই গুৱাহাটী সেই ফেঞ্চি বজাৰত আকৌ ভাল আছে আকৌ, আৰু কম দামতো পায়, গম পাইছে নাই। থৱাই গুৱাহাটী ফেঞ্চি বজাৰ পৰা তই সেই কাপোৰ আনিব নালাগে। অহা যোৱা যিমান পইচা যাব নহয়, ইয়াতে তই 3-4 পাবি। আমাৰ হেৰিলৈকে ওলাবি আকৌ, যোৰহাটত ধেৰ আছে। নহয় নালাগে, যোৰহাটৰ পৰা আনিব নালাগে। গোলাঘাটত এইবিলাক কাপোৰ সস্তাতে পায়, গোলাঘাটৰ পৰাই আনিবি, ওলাবি। সেই গোলাঘাটলৈকে যাব লাগিব, ওচৰো হ'ব আমাৰ, আৰু বেছি কেইটকাও নাযায় পইচা। হেৰিতে যাম আৰু এইবিলাক টেম্পুবিলাকতে যাম, পাই যামগৈ গৈ। দিয়ক তেতিয়াহ'লে হ'ব, আমি যাওঁ আৰু এতিয়া বহুত দেৰি বহিলোঁ, লেকচাৰো মাৰিলোগৈ। তহঁতি দেখোন লেকচাৰ মাৰোঁতে চাহ খাবলৈকে পাহৰিলি। ঠাণ্ডাই হ'লগৈ আৰু এই মাইকী মানুহ সঁচাকৈ দেই। এনেই নকয় মানুহে লেকচাৰ মাৰি থাকিলে কাম বন পাহৰে বুলি। চাহখন বাৰু চাহখিনি বাৰু ঠাণ্ডা হৈ গ'ল নে বাৰু? মই গৰম কৰি এনেকৈ খাই যাবি একেবাৰে নব আমি। হ'ব দে, যা হেৰি কৰ, আমাৰো আহিব হৈছেও এখেত। ভাত পানী আকৌ ঠাণ্ডা ভাত নাখায় আকৌ, গৰম ভাত বনাই দিব লাগিব। ঠাণ্ডা যিহেতু পৰিছে ন, এতিয়া ঠাণ্ডা ভাত খালে আৰু সেয়া মাৰিবগৈ আৰু। গৰম ভাতখিনি বনাই দিব লাগিব, আহি পালেহি নহয় খাবলৈ। আহি কথাটি যা দে তেতিয়াহ'লে দেই। নবৌহঁতৰ অপৰাজিতা ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে। মোলৈকে সেইদিনাখনিও আহিছিলোঁ, বোলো এইজোপা ডালৰ পৰা হয় নে গুটিৰ পৰা হয়নো? এইজোপা গুটিৰ পৰা হয় আকৌ, ডালৰ পৰা হ'ব। ডাল বুলিবলৈনো কিবা বেলেগকৈ আছে নেকি আৰু? গুটিৰ পৰা হয়। এইবাৰ লৈ যাবি দে, মই থৈ দিম। মোকো দিবচোন দুটামান গুটি। বোলে এইটো কি, এইজোপা গছৰ পাত খালেও ভাল বোলে, ফুল খালেও ভাল বোলে, ফুলৰ পৰা বোলে কিবা এটা চাহ পানীও হয় বোলে। আমি এইবোৰ নাজানো দেই, ভাল বোলে খাবলৈ। মোকো দিব দেই, মই আমাৰ ঘৰত ৰুই ল'মগৈ। আমাৰ ছোৱালীজনী এদিন আনিছিলে, ক'ৰ পৰা আনিছিলে জানো, সেইলৈকে দুবাৰমানলৈকে ফুলিলে, মৰি থাকিলে পাই গছজোপা পাছত। কেনেকৈ মৰিলে সেইটোৱে বুজি নাপালোঁ। হ'ব দিয়ক, আমি যাওঁ।